আমাৰ যিকেইটা দলৰ লগত ইতিমধ্যে আলোচনা হৈ আছে, মিত্ৰতাটো হ'বই, কিন্তু মিত্ৰতাৰ ৰংটো কি হ'ব সেইখিনি কথা আনুষ্ঠানিকভাৱে আপোনালোকক আমি পিছত জনাম, যিহেতু কথাবোৰ এতিয়াও চলি আছে। বৰ্তমানৰ 10 বছৰত এখন চৰকাৰে কি কৰিলে? 6 স্কেডিউল ফুল ইমপ্লিমেণ্ট কৰিব পৰা নাই। কাউন্সিলৰ হাতত একো ডিপাৰ্টমেণ্টে একো এৰিয়ে দিয়া নাই। কাউন্সিলৰ কামবোৰ সব দিছপুৰৰ পৰা নিৰ্ধাৰিত হয়। কাউন্সিল যোৱা 10 বছৰ আৰু দুৰ্বল হ'ল। কাউন্সিল আমাৰ দিনত আৰু প্ৰয়াত তৰুণ গগৈদেৱৰ দিনত আৰু সন্মান আৰু ক্ষমতা লাভ কৰিব, এই কথাটো নিশ্চিত। চলিবই। যিসকলৰ ৰাজনৈতিক যাত্ৰা সিন্ডিকেট কৰি আৰম্ভ হ'ল, আজি তেওঁলোকে শাসনত বহি আছে, তো সিন্ডিকেট কেনেকৈ কমিব? সিন্ডিকেট বাঢ়িবই। যিসকল ৰাজনৈতিক যাত্ৰা কয়লা, ব্ৰইলাৰ, গৰু, পালি, পাথৰ সিন্ডিকেট কৰি তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ল, আজিতো তেওঁলোকে গাদীৰ ওপৰত বহি আছে। কোনোবা মন্ত্ৰী, কোনোবা মুখ্যমন্ত্ৰী, কোনোবা চিফ। তো সেইকাৰণে সিন্ডিকেট বাঢ়ি গৈছে। এতিয়া যুৱকসকলৰ ওচৰত চাকৰি নাই। এতিয়া সিন্ডিকেট সোমোৱাই বাহিৰে আমাৰ যুৱকৰ ওচৰত একো চাকৰি নাই। অসমৰ যুৱক, কাৰ্বি যুৱকৰ ওচৰত মাত্ৰ দুটা বিকল্প। যদি পইচা কমাব লাগে বাহিৰলৈ যাওক, নহলে কয়লা, বালি, মাফিয়া তাৰ ভিতৰত সোমাই যাওক। তাৰ বাহিৰে একো বিকল্প নাই। सर यहाँ पे अभी असम इलेक्शन आने वाले हैं 2-3 महीने में, तो कांग्रेस को देखा गया, आप झारखंड से छत्तीसगढ़ से भी मित्र आए हैं, तो आप इसको किस तरह से देखते हैं और आने वाले इलेक्शन में किस तरह से? मैं कृतज्ञ हूँ कि कांग्रेस के शीर्ष नेतृत्व ने असम के लोगों की जो समस्याएं हैं हिमंत बिश्व शर्मा जी के शासन में इतना गंभीर रूप से लिया है। असम के लोगों का, कार्बी अंगलोंग के लोगों का, यहाँ के विभिन्न समुदाय जाए, इसीलिए कांग्रेस के शीर्ष नेतृत्व को असम भेजा गया है। भूपेश बघेल जी, डीके शिव कुमार जी, बंधु तिर्की जी, आदरणीय प्रियंका गांधी जी। तो यही दिखाता है कि असम हमारे कांग्रेस के लिए कितना मान्य रखता है। धन्यवाद। थैंक यू।